এই মুহূৰ্তত লৈ আহিছো এটা ভাল খবৰ যিয়ে গো পালনৰ সৈতে জড়িত কাৰণ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে গোপাল ৰত্ন বঁটা য'ত আছে 5 লাখকৈ টকা এই মুহূৰ্তত জনাই আছো এই ভাল খবৰ টাইমেটৰ দৰ্শকসকলক গো পালকসকলৰ বাবে এই মুহূৰ্তত এই ভাল খবৰ গো পালকসকলৰ বাবে 5 লাখ টকালৈকে পুৰস্কাৰ ঘোষণা কৰিছে চৰকাৰে থলুৱা প্ৰজাতিৰ গো পালন কৰা শ্ৰেষ্ঠ দুগ্ধজাত সামগ্ৰী উৎপাদকলৈ 5 লাখ টকা আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে শ্ৰেষ্ঠ দুগ্ধ সমবায় দুগ্ধ উৎপাদক প্ৰতিষ্ঠানে লাভ কৰিব 2 লাখকৈ টকা ইমুটো জনাইছো এই খবৰ টাইমিটৰ দৰ্শকসকলক চৰকাৰৰ গোপাল ৰত্ন বঁটা 2021ৰ বাবে আবেদনৰ আহ্বান জনোৱা হৈছে আৰু 15 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব আগ্ৰহী ব্যক্তিয়ে আবেদন পত্ৰ পাব gopalratnaaward.qcin.org আৰু ইয়াৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব গোপাল ৰত্ন বঁটাৰ বাবে ইতিমধ্যে আমি উল্লেখ কৰিছো য'ত আছে 5 লাখকৈ টকা কেন্দ্ৰীয় চৰকাৰে গো পালকসকলৰ বাবে 5 লাখ টকালৈকে নিৰ্ধাৰণ কৰি দিছে থলুৱা প্ৰজাতিৰ গো পালন কৰা শ্ৰেষ্ঠ দুগ্ধজাত সামগ্ৰীৰ উৎপাদকলৈ 5 লাখ টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে শ্ৰেষ্ঠ কৃত্ৰিম গৰ্ভধাৰণ টেকনিচিয়ানে লাভ কৰিব 3 লাখ টকা শ্ৰেষ্ঠ দুগ্ধ সমবায় দুগ্ধ উৎপাদক প্ৰতিষ্ঠানে লাভ কৰিব 2 লাখকৈ টকা আৰু দুগ্ধজাত কৃষক উৎপাদক সংস্থায়ো লাভ কৰিব 2 লাখকৈ টকা আৰু ইয়াৰ বাবে আবেদনৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে 15 ছেপ্টেম্বৰ আৰু এই 15 ছেপ্টেম্বৰৰ ভিতৰত আপুনি আবেদন কৰিব পাৰিব গোপাল ৰত্ন বঁটাৰ বাবে এই মুহূৰ্তত জনাইছো এই খবৰ টাইমিটৰ দৰ্শকসকলক 4টাকৈ বিভাগত বিভক্ত কৰা হৈছে এই বঁটা ভাৰত চৰকাৰৰ মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে প্ৰদান কৰিব এই গোপাল ৰত্ন বঁটা 2021 ইয়াৰ ভিতৰত আছে থলুৱা প্ৰজাতিৰ গো পালন কৰা শ্ৰেষ্ঠ দুগ্ধজাত সামগ্ৰী উৎপাদকে পাব 5 লাখকৈ টকা শ্ৰেষ্ঠ কৃত্ৰিম গৰ্ভধাৰণ টেকনিচিয়ানে লাভ কৰিব 3 লাখকৈ টকা এই বঁটাত তদুপৰি শ্ৰেষ্ঠ দুগ্ধ সমবায় দুগ্ধ উৎপাদক প্ৰতিষ্ঠানে লাভ কৰিব 2 লাখকৈ টকা আৰু দুগ্ধজাত কৃষক উৎপাদক সংস্থায়ো লাভ কৰিব এই বঁটাত 2 লাখকৈ টকা আৰু এই বঁটাৰ বাবে ইতিমধ্যে আমি উল্লেখ কৰিছো আবেদনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে কেন্দ্ৰীয় চৰকাৰে অহা 15 ছেপ্টেম্বৰৰ ভিতৰত এই বঁটাৰ বাবে আবেদন কৰিব পাৰিব আগ্ৰহী ব্যক্তিয়ে ইয়াৰ বাবে আবেদন পত্ৰ লাভ কৰিব আপুনি gopalratnaaward.qcin.org তেনেহলে দেৰি নকৰি গো পালনৰ সৈতে যিসকল জড়িত আছে তেওঁলোকে গোপাল ৰত্ন বঁটা 2021ৰ বাবে কৰিব পাৰে আবেদন